আমি সকলোৱে জানো যে ব্ৰহ্মাদেৱ সৃষ্টিৰ ৰচয়িতা আৰু বিষ্ণুদেৱ পালন কৰতা আৰু এই সৃষ্টি সন্তুলিত কৰিবৰ বাবে শিৱ বাবা যেতিয়া শিৱ বাবাই সৃষ্টিৰ নিৰ্মাণ কৰাৰ কথা ভাবিছিল তেতিয়া শিৱ বাবাই বিষ্ণুদেৱক জন্ম দিছিল আৰু বিষ্ণুদেৱৰ নাভিৰ পৰা ব্ৰহ্মাদেৱৰ জন্ম হৈছিল। যেতিয়া দুয়োজন দেৱৰে জন্ম হৈছিল তেওঁলোকে জনাই নাছিল তেওঁলোক ক'ৰ পৰা আহিছে আৰু তেওঁলোকৰ জন্মৰ কাৰণ কি। দুয়োজন দেৱেই বহুত শক্তিশালী আছিল। এদিন কথাই কথাই দুয়োৰে মাজত তৰ্কৰ আৰম্ভ হয় যে কোন বেছি ডাঙৰ বা কোন বেছি শক্তিশালী আৰু এই কাৰণে দুয়ো দেৱৰে মাজত যুদ্ধৰ সৃষ্টি হয়। কোৱা হয় যে এই যুদ্ধ প্ৰায়